বাকী হৈছে এযোৰ হয় ডাঠ পিংক কালাৰটো হয় আৰু মই ডেছক্ৰিপশ্যন বক্সত ফটো দি দিম, আপোনালোকে চাব পাৰিব। চিম্পুল হয়, বেছি হেৰি নহয়, হেভি নহয়, পিন্ধিব পাৰিব চব সময়তে। গ্ৰীণ গুণাৰ আৰু পিংক কালাৰ হয়, ডাঠটো হয়। তাৰপৰা মাজত এপাহ এপাহ ফুল আছে, মাজত এপাহ এপাহ। আৰু ব্লাউজটো হৈছে এইটো পৰা পিছফালে ৰছী আছে। আৰু মোৰ ব্লাউজবোৰ মই চিম্পুলকৈ চিলাওঁ, কাৰণ ইমান ষ্টাইলৰ ব্লাউজবিলাক চিলাব নোৱাৰি, মানে পিন্ধিব নোৱাৰি ন, সেইকাৰণে। তাৰপৰা মেখেলাখন হৈছে এইখন এপাহ এপাহ ফুল আছে। মই ফটো দি দিম বাৰু আপোনালোকক ডেছক্ৰিপশ্যন বক্সত, আপোনালোকে চাব পাৰিব। আৰু এইযোৰ হৈছে পূৰা একদম ডাঠ কমলা কালাৰ হয়। নীলা আৰু গ্ৰীণ গুণাৰ আছে। তাৰপৰা এয়া সৰু সৰুকৈ দহি বটা আছে বাৰু, বেছি ডাঙৰ নহয়, এয়া আছে এযোৰ। আৰু মেলি পেলাই দিয়া নাই সেইকাৰণে, কাৰণ ছোৱালীজনী উঠিলে কাপোৰ জাপিবলৈ দিগদাৰ হয়, আৰু এইকণ কষ্ট কৰিবই লাগিব বাৰু, হ'লেও মই দেখুৱাইছোঁ আৰু এইটো হৈছে ব্লাউজটো হয় এইটো। আৰু মোৰ চবতে পিংক থাকেই, কাৰণ পটককৈ পিন্ধিবলৈ মোৰ পিংক বহুত দৰকাৰ হয়, সেইকাৰণে পিংক য'তে ত'তে চব ব্লাউজতে পাব পিংক আপোনালোকে। এইটো দীঘল হাতত চিলাইছোঁ, আৰু পাৰ পিনটো দিছোঁ এইটো নীলা। তাৰপৰা এই মেখেলাখন হৈছে এখন মেখেলাখন সৰু সৰু আছে। তাৰপৰা আছে আৰু এযোৰ হৈছে নীলা আৰু পিংক কালাৰ হয়। কাপোৰটো হৈছে মুগাৰ টাইপৰ হয়, কিন্তু মুগাৰ নহয়। কাপোৰযোৰ পিন্ধিবলৈ খুব কমফৰ্টেবল ফিল হয়, যিহেতুকে বহুত লঘু হয় সেইকাৰণে। আৰু এইটো হৈছে ক'লা, কাষত স্কুল আছে সেইকাৰণে মানে মাতটো শুনি থাকিব পাৰে, ইগনৰ কৰিব। এইখন হৈছে মানে চাদৰখন। তাৰপৰা এইখন হৈছে মেখেলাখন বেছি ফুল মিচিং টাইপৰ হয়, এয়া ফুল আছে। এযোৰ পিংক কালাৰ, ক'লা আৰু গুণাৰ আছে। এইখন হৈছে পূৰা হেৰি হয়, যিটো ফটো দেখিছে সেইটো কালাৰেই হয়, পাতলা হয় কালাৰটো। কাপোৰযোৰ পিন্ধিবলৈ খুব ভাল লাগে, বহুত লঘু হয়, যিহেতুকে লাগেই গাঁৱলীয়া মানুহক অকণমান ক'ৰবাত খন্তেক যাবৰ কাৰণেও। তাৰপৰা ব্লাউজটো হৈছে এইটো পিংক কালাৰৰ পাৰপিন দিয়া আছে। আৰু এইটো হাত চুটি বাৰু, কিন্তু পিন্ধিবলৈ খুব ভাল লাগে, মানে বহুত লঘু হয় কাপোৰযোৰ, সেইটো কাৰণে লৈছোঁ, ক'ৰবাত যাব লাগে সেইকাৰণে। চাদৰখন এইখন। আৰু এযোৰ হৈছে মিক্স পাটৰ হয়, এযোৰ বিহুৰ আগত আপোনালোকক দেখাইছিলোঁৱে, বিহুৰ বজাৰৰ লগত। এযোৰ চাদৰখন এইখন হৈছে, মেলি নেদেখাওঁ বাৰু, ফটো দেখুৱাই দিম আপোনালোকক। আৰু এয়া মেখেলাখন। আৰু ইয়াৰ ব্লাউজটো চিম্পুল হয়, ব্লাউজটো মই চিলাব দিছোঁ কাপোৰ এযোৰৰ সৈতে এচি কটনৰ, সেইকাৰণে ব্লাউজৰ জোখটো তাত দিব লগা হ'ল সেইকাৰণে। এযোৰ হৈছে মিক্স পাটৰে হয়, মানে বহুত লঘু হয়, পিন্ধিব পাৰিব, মানে পিন্ধিব পাৰিম বুলিয়ে লৈছিলোঁ। এয়া ৰেড কালাৰ আৰু গুণাৰ আছে, কাষত এইটো আছে এইখন, আৰু মাজত এপাহ এপাহ ফুল আছে। ইয়াত তাৰপৰা এইটো হৈছে ব্লাউজটো, দেখিছে পূৰা একদম যিটো কালাৰ দেখিছে সেইটো কালাৰে হয়, পূৰা ডাঠ হয়, লাইট হয় কালাৰটো। তাৰপৰা এইটো হৈছে ব্লাউজটো, এইটো চিম্পুল হয়। আৰু মোৰ প্ৰায়বোৰ ব্লাউজ আপোনালোকে চিম্পুলেই দেখিব, কাৰণ ষ্টাইলিছ ব্লাউজ মই পিন্ধি পেলাই বেয়া পাওঁ। মানে গাভৰুতে আৰু বোৱাৰীতে বহুত মানে পাৰ্থক্য আছে, যিহেতুকে এতিয়া ষ্টাইলিছ ব্লাউজ পিন্ধাটো মানে হেৰি নহ'ব, সেইকাৰণে ষ্টাইলিছৰ ব্লাউজ চিলোৱা নাই। মই চিম্পুলেই চিলাইছোঁ, চুটি হাতৰ নহ'লে দীঘল হাতৰ। তাৰপৰা মেখেলাখন হৈছে এইখন,
মেখেলাখন আৰু আপোনালোকে মোবাইলত যিটো কালাৰ দেখিছে সেইটো কালাৰ হয়, পূৰা লাইট হয় এইটো। তাৰপৰা আৰু এযোৰ আছে, এযোৰ পূৰা ইটা কালাৰ হয়, ৰঙা নহয়, ইটা কালাৰ হয় এযোৰ। এইটো হৈছে ব্লাউজটো, এইটো হয় আৰু কাষত এইটো ছাইড পাৰি আছে। আৰু এইখন হৈছে চাদৰখন, এইখন হৈছে এইটো কাষত ইয়াত আছে, এইটো পাৰি সতে আৰু এইটো মাজত বগা আছে, বগা অকণি অকণি বুটা আছে, মানে সৰু সৰু চাই। তাৰপৰা এইটো হৈছে মাজত চাদৰখনৰ মাজত মানে এই মণিটো আছে, সেইকাৰণে কাপোৰযোৰ ল'লোঁ। বহুত খুব মানে ভাল লাগিলে কাপোৰযোৰ সেইকাৰণে। তাৰপৰা আৰু যিহেতুকে অসমীয়া মানুহক ওপৰতে প্লেন এখন গৈ আছে, এইখন হৈছে গামোচাৰ চিট হয় এইযোৰ। যিহেতুকে বিহু হওক, কিবা পাতিলেই হওক, বিহু চিহুত মানে লাগেই ৰঙা কাপোৰ এযোৰ, সেইটো কাৰণে মই গামোচাৰ চিটটো লৈ ল'লোঁ। যিহেতুকে পিন্ধা নাই বাৰু, হ'লেও লাগে সেইকাৰণে লৈ থৈছোঁ। এয়া জাপি আছে, এয়া মাজত চিম্পুল আৰু সৰু সৰু এটা এটা বুটা আছে, মানে জাপি আছে। তাৰপৰা এইখন হৈছে মেখেলাখন, এইখন জাপি আছে চবতে। যদি মই কেতিয়াবা পিন্ধোঁ তেতিয়াহ'লে মই আপোনালোকক ফটো এনেও দিমেই। এইযোৰ হৈছে নেটৰ হয়, উজলা কালাৰ হয়, পূৰা একদম লাইট হয়, কিন্তু মেখেলাখন বহুত পাতলা, এইকাৰণে মানে মেখেলাখনৰ কাৰণে ল'লোঁ। আৰু এইটো হৈছে ফুলপাহ, গুণাৰ আৰু উজলা কালাৰেই আছে। তাৰপৰা এইখন হৈছে নেটৰ চাদৰখন, এয়া। আৰু এইযোৰ প্ৰথম ওলাওঁতেই মানে মোৰ ভাল লাগিলে কিবা এটা, সেইকাৰণে কাপোৰযোৰ লৈ ল'লোঁ। বহুত চিম্পুল হয় আৰু মোৰ কাপোৰবোৰ বেছি হেভি নহয়, কাৰণ মই হেভি কাপোৰ পিন্ধিবই নোৱাৰোঁ একেবাৰে, সেইকাৰণে। আৰু মানে গধুৰ কাপোৰ পিন্ধি পেলাই মানে কিবা কিবি লাগে গাটো, সেইকাৰণে গধুৰ কাপোৰ নাই পিন্ধা। সেইটো কাৰণে মোৰ চব মানে চিম্পুল হয়, ব্লাউজ হওক বা মেখেলা হওক, চাদৰ হওক, মই বেছি ফুল সৰহ থকা কাপোৰ লোৱা নাই সেইকাৰণে। তাৰপৰা আৰু এইযোৰ হৈছে বেঙুনীয়া কালাৰ হয়, কিন্তু পাতলা হয়, এয়া ফুল মাজত এটা এটা বুটা আছে। তাৰপৰা এইটো হৈছে ব্লাউজটো চিম্পুল হয়। তাৰপৰা চাদৰখন হৈছে এইখন, এইটো ফুল আছে, মই ফটো দিম বাৰু যদি মোৰ লগত ফটো আছে, ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু এযোৰ হৈছে এইযোৰ, আৰু মোৰ প্ৰায় এনেকুৱা কাপোৰৰ কালাৰেই কাপোৰ দেখিব, কাৰণ মই এনেকুৱা কাপোৰ কালাৰটো বহুত ভাল পাওঁ, এয়া। তাৰপৰা ব্লাউজটো হৈছে এয়া চিম্পুল হয়, চুটি হাতৰে হয়। তাৰপৰা চাদৰখন এইখন হয়, চাদৰখনৰ ছাইডকেইটা এনেকুৱা এপাহ ফুল আছে, আৰু মাজত সৰু সৰু মানে বুটা আছে। খুলি নেদেখুৱাওঁ ভালকৈ, কাৰণ ছোৱালী শুই আছে আৰু এইবোৰ স্কুলত ইমান হুলস্থুল হৈ আছে। আৰু এযোৰ হৈছে এইযোৰ মিচিং চিট হয়, বোৱা হয়, এয়া। তাৰপৰা ব্লাউজটো হৈছে এইটো, আৰু হাতটো হৈছে এইটো, দীঘল হাতৰ হয়। আৰু চাদৰখন হয় এইখন। তাৰপৰা আৰু এযোৰ হৈছে এইযোৰ চিম্পুল হয়, মাজত এপাহ বুটা আছে, মই ফটোখন দি দিম বাৰু। আৰু মেখেলাখন হৈছে এইখন। আৰু আজি ইমানতে ভিডিঅ'টো সামৰিব লাগিব, কাৰণ বতৰটো বহুত বেয়া হৈ আহিছে। আৰু কেইযোৰমান থাকিলে বাৰু দেখুৱাবলৈ, কিন্তু পিছৰ ব্লগত মই আপোনালোকক যদি পাৰোঁ তেতিয়াহ'লে দেখুৱাম। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিয়ে যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই যায়। আৰু আপোনালোকৰ এটা কমেণ্ট, এটা শ্বেয়াৰ আৰু এটা লাইকেৰে মোক মানে অকণমান সাহস দিব চাগে, সেইকাৰণে মই সেইটো আশা কৰোঁ। আপোনালোকে মোক প্লিজ বহুত মৰম দিব। এই ভিডিঅ'টোতো মই যিহেতুকে ভিডিঅ' এটা বনাবলৈ বহুত কষ্ট হয়, আৰু চেষ্টা কৰিছোঁ বাৰু, ভালকৈ মই পৰা নাই যিহেতুকে। আৰু প্লিজ একদম ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে প্লিজ মোক কমেণ্ট কৰিব। আৰু আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বাই বাই। আৰু এইখন হৈছে চাদৰখনত দহি বটা নাই, আৰু ছাইড পাৰিটো আছে ক'লা, আৰু মাজতো এপাহ ফুল আছে বাৰু। মই ফটো যদি আছে মই ফটো দি দিম বাৰু। আৰু এযোৰ